নমস্কাৰ অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগত আৰম্ভ কৰিলে নিয়োগ অসমৰ চাকৰি সন্ধানী প্ৰাৰ্থীৰ বাবে ই এক যথেষ্ট ভাল খবৰ জিলা আৰু সত্ৰ ন্যায়াধীশ লখিমপুৰত আৰম্ভ হ'ল নিয়োগ প্ৰাৰ্থীজনৰ শিক্ষাগত অৰ্হতা হ'ব লাগিব অষ্টম শ্ৰেণী উত্তীৰ্ণ বয়স 18 পৰা 35 বছৰ ওপৰত হ'ব নোৱাৰিব লিখিত পৰীক্ষা আৰু মৌখিক যোগে হ'ব প্ৰাৰ্থী বাছনি পিয়ন চকীদাৰ আৰু নাইক চকীদাৰ পদৰ বাবে হ'ব নিযুক্তি আবেদন পত্ৰ স্ট্যান্ডার্ড ফর্ম ডাউনলোড কৰি তাক যোগে ডিস্ট্রিক্ট এন্ড সেশন জাজ লখিমপুৰলৈ পঠাব লাগিব বিএসএফ কনস্টেবল জিডিৰ কাৰণেও আৰম্ভ হৈছে নিয়োগ মুঠ 269টা পদৰ বাবে হ'ব পৰীক্ষা শাৰীৰিক আৰু লিখিত পৰীক্ষাৰ জৰিয়তে বাছনি কৰা হ'ব প্ৰাৰ্থীজনৰ বয়স হ'ব লাগিব 18 পৰা 23 বছৰ বয়স 23 বছৰ বয়সৰ ওপৰত হ'ব নোৱাৰিব শৈক্ষিক যোগ্যতা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব লগতে থাকিব লাগিব স্পৰ্টছ সাৰ্টিফিকেট আবেদনৰ অন্তিম তাৰিখ 22 তাৰিখ 9 মাহ 2021 আইডিবিআই বেংকত আৰম্ভ হৈছে নিয়োগ মুঠ 920টা এক্সিকিউটিভ পদৰ বাবে হ'ব পৰীক্ষা মৌখিক আৰু লিখিত পৰীক্ষাৰ জৰিয়তে বাছনি কৰা হ'ব প্ৰাৰ্থীজনৰ শিক্ষাগত অৰ্হতা যিকোনো শাখাত স্নাতক উত্তীৰ্ণ হ'ব লাগিব লগতে থাকিব লাগিব 55% নম্বৰ অৱশ্যে এসি আৰু এসটিৰ কাৰণে 5% নম্বৰ ৰেহাই দিয়া হৈছে আবেদনৰ অন্তিম তাৰিখ 18 তাৰিখ 8 মাহ 2021 কাৰ্বি আংলং জলসিঞ্চন বিভাগত মুঠ 31টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে হ'ব নিয়োগ জুনিয়ৰ এসিস্ট্যান্ট সেকশন এসিস্ট্যান্ট মেকানিক টাৰ্নাৰ এয়াৰ কম্পিউটাৰ ড্ৰাইভাৰ অফিস পিয়ন হেল্পাৰ পদৰ বাবে হ'ব পৰীক্ষা প্ৰাৰ্থীৰ শৈক্ষিক যোগ্যতা তৃতীয় বৰ্গৰ বাবে দশম শ্ৰেণী উত্তীৰ্ণ আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে সপ্তম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব